শুনা না তুমি মোক তোমালোকৰ ঘৰৰ মানুহৰ লগত কেতিয়া চিনাকি কৰাই দিবা মইতো তোমাক কৰাই দিলো ন কৰাই দিম ৰ'বা তুমিতো জানাই আমি ছোৱালী মানুহ হয় আমি কোনোবা ল'ৰা এটাক ঘৰৰ মানুহৰ লগত চিনাকি কৰাই দিওঁ বুলি ক'লে কৰাই দিব নোৱাৰো নহয় আৰে তুমি মোক ভাল পোৱা ন আৰে তোমাক মই ভাল পাওঁ তেতিয়াহ'লে? বুজিবলৈ ট্ৰাই কৰা ন হ'ব দিয়া আচ্ছা বাবা ঠিক আছে মনটো বেয়া নকৰিবা মই তোমাক আমাৰ বা আৰু মাৰ লগত চিনাকি কৰাই দিম অ'কে অ'কে আচ্ছা শুনা না কোৱা মোক ন কুহি কাৰ লগত কথা পাতি আছ এক মিনিট ৰ'বা হা আমাৰ মহাৰাণীয়ে কাৰ লগত কথা পাতি আছিলে বা বা মই তোক কালি কৈ আছিলোঁ যে আদিত্য গগৈ অ' কালি যে চিৰিয়েলৰ আদিত্য এই তই যে ফেচবুকত দেখিছিলি আৰে নহয় অ' বা জানো দে মই ক আদিত্য তাৰ নাম আদিত্য গগৈ সিও মোক ভাল পায় আৰু ময়ো তাক ভাল পাওঁ অ' আচ্ছা তাৰ ঘৰ ইয়াত নহয় তাৰ ঘৰ তিনিচুকীয়া ফালে হয় আৰু কিন্তু সি এতিয়া ইয়াতে থাকে ৱাহ মোৰ ভণ্টি দেখোন ডাঙৰ হৈ গ'ল বা শুন না কি হ'ল মানে সি মোক সিহঁতৰ ঘৰৰ মানুহৰ লগত চিনাকি কৰাই দিছে ঠিক আছে কিন্তু সি কৈছে যে ময়ো কৰাই দিব লাগে প্লিজ বা তই মাৰ লগত কথা পাত না তেনে তই মাক ক আৰে বা মই মাৰ পৰা মাৰ খালেহে হ'ব বা শুন না বা প্লিজ মোৰ কাৰণে কৰি দে না প্লিজ বা আচ্ছা ঠিক আছে মই ক'ম বাৰু মই মাক ক'ম আজি সি যাবগৈ ক'লৈ ঘৰলৈ ইয়াতে থাকে ন এই ৰাতুল ইয়াতে মানে এই যে ৰাতুল খুৰাহঁতৰ ঘৰৰ ওচৰতে যে আছে অ' আচ্ছা সেই যে সিহঁতৰ ঘৰৰ ওচৰত তাৰে হয় মানে আমি সেই বিয়াত লগ পাইছিলোঁ আজি যাবগৈ আজি ঠিক আছে কুহি এটা কাম কৰ আজি তাক আমাৰ ঘৰলৈ মাতি দে কিন্তু মাক মই কিবা এটা কৰি মেনেজ কৰি ল'ম তই মাতি দে আজি তাক ঠিক আছে হ'ব দে আৰু শুন তোৰ কাৰণে মই চকলেট আনি থৈছিলোঁ ফ্ৰিজতে আছে খাই ল'বি বা সঁচাকৈ ন সঁচাকৈ মাতি দে মই আছোঁ মই মাক ক'ম হেল্ল' কোৱা শুনে না তোমাক মই কথা এটা ক'ম আচ্ছা কিন্তু তাৰ আগতে তুমি মোক পইচা ৩,০০০ টকা এটা দিব লাগিব পইচা কালিয়ে দেখোন তুমি ২,০০০ টকা লৈছিলা তাৰ মানে তুমি মোক দিয়া পইচাৰ হিচাপ ৰাখিছা আৰে মোৰ দৰকাৰ হৈছে কাৰণে খুজিছোঁ ন মানে নহয়